Hello friends, welcome to our YouTube channel Tech Videos in Assamese. Friends, আজিৰ এই ভিডিঅ'ত মই আপোনালোকক জনাম যে কেনেদৰে আপোনালোকে যিকোনো সং আপোনালোকৰ কলাৰ টিউন হিচাপে ব্যৱহাৰ কৰিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথমতে আপোনালোকে আপোনাৰ মোবাইলত থকা প্লে ষ্ট'ৰ ওপেন কৰি ল'ব। প্লে ষ্ট'ৰ ওপেন কৰাৰ পিছত ইয়াত আপোনালোকে চাৰ্চ কৰিব WYNK Wink Music। সার্চ করার পিছত আপোনালোকে উইং মিউজিক নিউ MP3 HD তামিল এই এপ্লিকেশনটো আপোনালোকে ইনষ্টল কৰি ল'ব। ইনষ্টল হোৱাৰ পিছত আপোনালোকে ওপেনত ক্লিক কৰিব। ওপেন কৰি ল'ব। ওপেন কৰাৰ পিছত ইয়াত আপুনি এলাউ কৰি দিব লাগিব। দুবাৰ আপুনি এলাউ কৰি দিব। এলাউ কৰাৰ পিছত আপোনাৰ সময়ত এনেকুৱা এটা ইণ্টাৰফেচ ওপেন হ'ব। ইয়াত আপুনি অসমীয়া সিলেক্ট কৰিব পাৰে বা ইংলিছ হিন্দী আপোনালোকে যিটো বিচাৰে সিলেক্ট কৰিব পাৰে। মই অসমীয়া সিলেক্ট কৰি লৈছোঁ। অসমীয়া সিলেক্ট কৰাৰ পিছত তলত ডান বুলি আছে, আপোনালোকে ইয়াত ডানত ক্লিক কৰিব। ডানত ক্লিক কৰাৰ পিছত ইয়াত আপোনাৰ যিটো এয়াৰটেলৰ নাম্বাৰ এইটো ৰেজিষ্টাৰ কৰিব লাগিব। ইয়াত আহি যাব, আপুনি এয়াৰটেল নাম্বাৰটো দি এটা OTP আহিব, এইটো ৰেজিষ্টাৰ কৰি ল'ব। ৰেজিষ্টাৰ কৰাৰ পিছত ইয়াত গানবিলাক আহি যাব। যিহেতু মই অসমীয়া সিলেক্ট কৰিছোঁ, ইয়াত অসমীয়া গানবিলাক আহি গৈছে। ইয়াত আপোনালোকে যিটো গান কলাৰ টিউন হিচাপে সেভ কৰিব বিচাৰে এইটো গান আপোনালোকে সিলেক্ট কৰি ল'ব। মই এইটো সিলেক্ট কৰিছোঁ। সিলেক্ট কৰাৰ পিছত এনেদৰে গানটো প্লে হ'ব। আপুনি ইয়াত ক্লিক কৰিব। এইখিনিত ক্লিক কৰাৰ পিছত ইয়াত বহুকেইটা অপশ্যন দেখা পাব। শ্বেয়াৰ কৰিব পাৰিব, প্লেলিষ্ট, ডাউনলোড, হেল্ল' টিউন আৰু মোৰ। আপোনালোকে হেল্ল' টিউনত ক্লিক কৰিব। হেল্ল' টিউনত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে কোনটো গান সেভ কৰিব বিচাৰে ইয়াত সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত আপুনি এক্টিভেট ফৰ ফ্ৰী ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে সেইটো সং আপোনাৰ তাত হেল্ল' টিউন হিচাপে সেভ হৈ যাব। এনেদৰে আপোনালোকে যিকোনো সং ফ্ৰী হেল্ল' টিউন হিচাপে আপোনালোকে সেভ কৰি ল'ব পাৰিব।